তিনি গগৈৰ মিত্ৰতাই একো প্ৰভাৱ পেলাব নোৱাৰে বিজেপিত কেতিয়াও বিশ্বাসত ল'ব নালাগে তিনি গগৈক আজিৰে পৰা হোৱা মিত্ৰতাৰ কোনো অৰ্থই নাই এতিয়া মিত্ৰতা হলে কোন কাৰ ওচৰলৈ যাব নিৰ্বাচনলৈ মাত্ৰ 14 দিন আছে পুনৰ আখৰে আখৰে ফলিয়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী পুনৰ লগ হ'ল তিনি গগৈৰ লক্ষ্য বিজেপিক ৰোধ কৰাৰ নিজৰ গাদী বছৰ লক্ষ্যৰে নিৰ্বাচনলৈ মাত্ৰ 14 দিন থকা অৱস্থাত অখিলক আকোৱালি ল'লে আন দুই গগৈয়ে এতিয়া একেলগে নিৰ্বাচন খেলাৰ ৰণত নামিছে যদিও তিনি গগৈৰ মিত্ৰতাই কিমান প্ৰভাৱ পেলাব পাৰিব শক্তিশালী বিজেপিৰ ওপৰত ৰোধ কৰিব পাৰিবনে বিজেপিক তেওঁলোকে ভবাৰ দৰেই যদিও দুধুৰ পৰিস্থিতিত বঠাহী নাওৰ দৰে হৈ পৰিছিল অখিলৰ অৱস্থা বৰ্তমান অখিলৰ মুখত হাঁহি পৰখিলেও এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ভৱিষ্যতবাণী যে মনোনয়ন দাখিলৰ দিনলৈকে তিনি গগৈক বিশ্বাসত ল'ব নোৱাৰি বুলি কাৰণ তিনিজন একেলগ কেতিয়া হৈ যাব ঠিক নাই আজিও তাকে সোঁৱৰাই মুখ্যমন্ত্ৰীয়ে ক'লে তিনি গগৈৰ মিত্ৰতাই একো প্ৰভাৱ পেলাব নোৱাৰে বিজেপিত নিৰ্বাচনলৈ এতিয়া মাত্ৰ 14 দিনহে আছে তেনে ক্ষেত্ৰত আজিৰে পৰা হোৱা মিত্ৰতাৰ কোনো অৰ্থই নাই এতিয়া মিত্ৰতা হলে কোন কাৰ ওচৰলৈ যাব কেতিয়াও বিশ্বাসত ল'ব নালাগে তিনি গগৈক এতিয়া আৰু নমিনেশ্যন দিয়াৰ বতৰ মিত্ৰতা হৈ নহয় কি কৰিব এতিয়া আৰু কি প্ৰভাৱ পৰিব মাত্ৰ 14টা দিন ইলেকশ্যন আছে আজিৰ পৰা মিত্ৰতা হলে 2-3 মাহ আগত হলে বেলেগ কথা আছিল আজিৰ পৰা হোৱা মিত্ৰতা কোন কাৰ ওচৰত যাব এতিয়াতো সময় নাই আৰু মইতো আপোনালোকক আগতে কৈ আছিলো যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিনলৈকে আপোনালোকে এওঁলোকৰ কথা একো বিশ্বাস নকৰিব লগ লাগিব বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।